চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মই ভ্লগ দিম কাৰণ টাইম পোৱা নাছিলোঁ ইমান দিন। আজি যিহেতু এটা পবিত্ৰ দিন, কাতি বিহু, গতিকে ভাবিলোঁ আজি ভ্লগ দি দিওঁ, ষ্টাৰ্ট কৰি দিওঁ আজিয়ে। তো এতিয়া উঠিছোঁ, ঘৰ চৰ চাফা কৰোঁ, আজি বহুত কাম ওলাইছে, গতিকে ভাবিলোঁ কাম চাম নকৰাৰ আগতে ভ্লগটো ষ্টাৰ্ট দি দিওঁ। ভ্লগটো ষ্টাৰ্ট দিছোঁ। আজি কাতি বিহু যিহেতু কিবা কিবি শৰাই দিব ধুনীয়াকৈ। আমাৰ তুলসী আছে, গতিকে তুলসী নুৰু, ডাঙৰ আছে তুলসীডাল, সেইকাৰণে নুৰু। চাকি বন্তি দিম তুলসীৰ তলত, ধুনীয়াকৈ শৰাই দিব মাই গধূলি। তো দেখাম এইবিলাক, চাই থাকিব ভ্লগটো। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই হাই হাই, বাই 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 বাই। কাম কৰোঁ, অলপ দেৰি থৈ দিওঁ মোবাইলটো। তো ভিডিঅ'টো চাই থাকক, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। A few moments later. তো গাইজ, গা পা ধুই উঠিলোঁ এতিয়া খাম আৰু ভাত খাম, আলু পিটিকা ভাত খাম এতিয়া। তাৰপিছত কৰিম আৰু ৰিলছ বনাম, আজি ৰিলছ চাই থাকিব ভ্লগটো। কি বিহু? কঙালী, কাতি বিহু। আজি গাঁৱত ভাত নাখায় ন? তুলসী নুৰুৱে আমাৰ আছে ডাঙৰ তুলসী এডাল, তাতে ধুনীয়াকৈ চাকি বন্তি দিম। যিহেতু আমাৰ জাগা কম, জাগা নাই গাইজ। सिंगरा रुका बाहिक दिया था। मकसद कभी है? कौन है ये लोग? कहाँ से आते हैं? गाइस, रील्स बनाई उठिलो पोहर। এটা বস্তু চাব গাইস, হয়তো কি লাগে দিব রয় চিরই বাখলো বড়। আসলে চিরই না বাখলাই, চিরহে মারে, মেকুরিয়ে চড়াই থৈ যায় গাইস। কি লেজেন আমাৰ চিৰ, চৰাই থৈ আছিলে। আৰু মাই ধুনীয়াকৈ তুলসীডাল মানে এডাল সৰু চাই ৰুইছে, ডাঙৰ ডালৰ ওচৰতে দেখাই আছো গাইছ। এইডাল ডাঙৰ ডাল ৰুইছে, এইডাল সৰুডাল ধুনীয়াকৈ মাই ঢিপটো বনাই দিছে। এইডাল ডাঙৰ ডাল, ক'বচোন গাইছ কি মৰম লগা হৈছে ন তুলসীডাল। আৰু এইডাল সৰুডাল ৰুইছে মাই, ইয়াক চাওকচোন গাইছ। হাই কৰি হাই পুষি, এইটো আমাৰ পুষি 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 পুষি। হাই, কি খাই আছা? কি মাংস খাই আছা গাইছ? এই আজি পোৱালি এটা ঢুকাইছে গাইছ। পোৱালি কি গাইছ, মানে কেনাইন ডিষ্টেম্পাৰ এটা ভাইৰাছ আছে কুকুৰৰ, যোনটো আমাৰ আগৰ কুকুৰটোৰ হৈছিল, ঢুকাইছে সি এতিয়া। নাহে গাই, যোনটো আমাৰ আগৰ কুকুৰ আছিলে তাৰ কেনাইন ডিষ্টেম্পাৰ ভাইৰাছ হৈছিলে, সি ঢুকাইছে এনেকৈ। এইটো মানে এবছৰৰ পৰা মানে কুকুৰবিলাকৰ এই মেকুৰীটো ইমান ডিষ্টাৰ্ব দিয়ে গাইছ। যা নাইভি ক'ব নেদে গাইছ। মানে এবছৰৰ পৰা আহে এই ভাইৰাছটো। কি কৈ আছো মই, মৰলো দে। एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग। গাইছ, এয়া গধূলি মায়ে ধুনীয়াকৈ তুলসীৰ তলত চাকি বন্তি দিছে। দিনত একো নেদেখালোঁ আৰু বাকী ধুনীয়াকৈ এনেকৈ দামুখত চাকি দি দিছে। আৰু মায়ে এনেকৈ ধুনীয়াকৈ ধূনা চূনা জ্বলাই ধুনীয়াকৈ কাতি বিহুৰ
উদযাপন কৰিছে আৰু শৰাই ভাগ দি কিনে আৰু মন্দিৰত এনেকৈ ধুনীয়াকৈ চাকি বন্তি দিছে মায়ে গতিকে শৰাইখন দিছে তুলসীৰ তলতে মন্দিৰত দিয়া নাই মন্দিৰত এনেকৈ ধুনীয়াকৈ চাকি বন্তি দি সেয়াই আৰু কাতি বিহু আকৌ এবাৰ কওঁ সকলোকে হেপী কাতি বিহু এয়া মায়ে ধুনীয়াকৈ শৰাই দি উঠিছে শৰাই দি উঠাৰ পিছত দৃশ্য এয়া দৃশ্য মানে কি আৰু ভিডিঅ' বনাইছোঁ আৰু অলপ শৰাই দি ইমান ঘৰত ধুনীয়াকৈ মায়ে বিলাই দিছে মই নাছিলোঁ এয়া মোৰ টুইন ছিষ্টাৰজনীয়ে ভিডিঅ' ক্লিপ কৰিছে অলপ যি কৰিছে সেইখিনি এড কৰি দিছোঁ আৰু মই দোকানত যাব লগা হৈছিল সেইকাৰণে বেছি মানে দেখাব নোৱাৰিলোঁ বেয়া চেয়া নাপাব যিখিনি তাই ভিডিঅ' কৰিছে সেইখিনিয়ে দেখাই দিছোঁ আৰু গতিকে এয়া ঘৰত আহি অলপ এনেকৈ তুলসীডাল দেখালোঁ আপোনালোকক সকলোৱে যাতে ভালে ৰাখে ভগৱানে গাইছে আহি পালোঁ দোকানৰ পৰা আৰু এয়া প্ৰসাদ এতিয়া খাম আৰু মাহঁতে দিলে আৰু মানুহক ঘৰে ঘৰে দোকানত যাব লগা হ'ল বহিব লাগে ন গধূলি সময়টো সেইকাৰণে ইমান নেদেখালোঁ আৰু গতিকে এতিয়া আহি প্ৰসাদ খাম আৰু তাৰপিছত ভাত খাম তাহাঁত শুই যাম The next day. তো গাইজ আজি হ'ল নেক্সট ডে মানে কালি যিহেতু ভিডিঅ' নকৰিলোঁ মানে কৰা নহ'ল শুই গ'লোঁ আহি কিনে ভাত চাত খাই ভিডিঅ'টো এণ্ড কৰা নহ'ল পাহৰিয়ে থাকিলোঁ গতিকে আজি ৰাতিপুৱা উঠি কাম চাম কৰি উঠি এতিয়া মোবাইলটো হাতত তুলি লৈছোঁ বোলো ভিডিঅ'টো এণ্ড কৰি দিওঁ যিহেতু এণ্ড কৰাই নাই ভিডিঅ'টো গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই টাটা লাভ ইউ অল বাই বাই